ফ্ৰেণ্ডছ, মই তোমালোকৰ মাজলৈ আজি জব এণ্ড ডিফেন্সৰ আকৌ এটি নতুন ভিডিঅ'লৈ উপস্থিত হ'লোহি। আৰু এই চেনেলটোত মই বিশেষকৈ আমাৰ জব ৰিলেটেড কথা পাতি আছোঁ। আৰু তোমালোকে মোক ছাপোৰ্ট কৰিছা, বহুতখিনি ভাল লাগিছে আৰু আগলৈ ছাপোৰ্ট কৰি যাবা বুলি মোৰ দৃঢ় বিশ্বাস। আৰু তোমালোকে যদি এই চেনেলটো ভাল পোৱা ভিডিঅ'বিলাক চাই পেলাই, আৰু আগৰ ভিডিঅ' চাইও যদি ভাল পাইছা আৰু আগন্তক মই ভাল ভাল ভিডিঅ' দিম, চাই যদি ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। মই আগতো কৈছোঁ যে চেনেলটো আমাৰ ফেমিলিটো যিমান ডাঙৰ হ'ব তিমানে আমাৰ ভাল হ'ব। মই নজনাখিনি তোমালোকে মোক দিবা আৰু মই জনাখিনি তোমালোকক দিম, তেনেকুৱা নিচিনাকৈ আমি আগবাঢ়ি যাব লাগিব। আৰু এই চেনেলটোত আমি বিশেষকৈ এটা টপিকৰ ওপৰত মই বেছি ডিছকাশ্যন কৰোঁ, আৰু সেই টপিকটো হৈছে SSC GD। কিন্তু এতিয়া SSC GD টপিকটো বুলিয়ে নহয়, আমি ইয়াত বিভিন্ন ধৰণৰ তথ্য দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে ছাপোৰ্ট কৰিবা। এতিয়া কথা কওঁ, মানে কি, আমাৰ এতিয়া অসম চৰকাৰৰ বহুত সুন্দৰ এটা ভৰ্তি আহি আছে আৰু এইটো চলি আছে আগষ্ট, ছেপ্টেম্বৰত হয়তো এইবোৰৰ এটা দুটাকৈ এপ্লাই ষ্টাৰ্ট হৈ যাব। আৰু যিখিনি মই এতিয়া কৈছোঁ, যিখিনিয়ে SSC GD হওক বা যোৱা যিবিলাক কম্পিটিটিভ এক্সামত বেয়া হৈছে, তেওঁলোকে মন একদম ডাউন কৰিব নালাগে। তেওঁলোকে আগন্তক যিকোনো এটা পোষ্টত কেনেকৈ মাথাটো সোমোৱাব পাৰি সেইটোহে মানে চেষ্টা কৰিব লাগে মোৰ মতে। আৰু যোৱাটোকে লৈ ভাবি বেয়া হ'ল বুলি লাগি থাকি আমাৰ জীৱনটোত কোনো কাম নাই। আমি কেনেদৰে আগবাঢ়ি আজিৰ দিনত যিহেতুকৈ এনেকুৱা হৈ গৈছে যে চাকৰি নহ'লে আমাৰ জীৱনটো এটা শূন্য। গতিকে মই এইটো ক'ব বিচাৰিছোঁ যে এতিয়া SSC GD বুলি নহয়, আমি য'তে ত'তে মাথাটো গুজিব লাগে, কথাটো তেনেকুৱা। এতিয়া কথা হ'ল, তথাপিও মই তোমালোকলৈ এটা বৰ সোণালী, মানে এটা বিৰাট ধুনীয়া এটা নিউজ লৈ আহিছোঁ। আৰু সেইটো নিশ্চয় তোমালোকেও এজন দুজনে শুনিব পাৰা বা শুনিছা প্ৰায়ভাগে, যে আমাৰ SSC GDৰ আকৌ নিউ ভেকেঞ্চি আহি আছে, যিটো আমাৰ কাৰণে খুব ভাল খবৰ। আৰু মই নিজেই বহুত সুখী, কাৰণ কিয়নো মই SSC GD 2022 পোষ্টত মই অলপৰ কাৰণে ৰৈ যাব লগা হ'ল, যিটো কাৰণে এতিয়া নেক্সট যেতিয়া আহিব তেতিয়া হয়তো মই আকৌ ফাইটিং কৰিম আৰু কষ্ট কৰিম আৰু এইবাৰ মই ল'বলৈ চেষ্টা কৰিম। গতিকে আমাক লাগে এতিয়া নতুন পোষ্ট। আৰু এতিয়া তোমালোকে বহুত চেনেলৰ পৰা, মানে মই দেখিছোঁ বহুত ডাঙৰ ডাঙৰ চেনেল কিছুমানে কৈ আছে কি যে পোষ্ট মানে 85,000 আহিব, তোমাৰ 40,000 আহিব, 30,000 আহিব, কিমান আহিব। এতিয়া মই কথাটো কওঁ যে আমাৰ পোষ্ট কিমান আহিব সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ল যে কেতিয়া আহিব আৰু কি পঢ়িব লাগিব, আমাৰ কাৰণে সেইটোহে ইম্পৰ্টেণ্ট। পোষ্ট তোমাৰ চোৱা, এতিয়া আমাৰ অসমত ধৰি লোৱা এইবাৰ 50,000 টোটেল পোষ্ট আছিল কাৰণে আমাৰ অসমত এইবাৰ 3,000ৰ ওপৰত পোষ্ট আছিল। কিন্তু একদম কম হ'লেও আমাৰ অসমত 2,000ৰ ওচৰা ওচৰি বা 2,000ৰ ওপৰত পোষ্ট থাকিবই। আৰু সেইকাৰণে আমি ইমান চিন্তা কৰিব নালাগে, আমাক লাগিব জাষ্ট এটা পোষ্ট। আৰু এটা পোষ্টৰ কাৰণেহে আমি কষ্ট কৰিব লাগে, না কি 3,000 4,000 পোষ্টৰ কাৰণে আমি কষ্ট কৰিব লাগে। গতিকে আমি সেইবিলাক কৈ লাভ নাই। আমি কি পঢ়িব লাগিব, কি ধৰি লোৱা আমি চালে কমন পৰাৰ খুব চান্স থাকিব, সেইবিলাক মই ইয়াত তোমালোকক একদম SSC মানে GD যেতিয়াকৈ নতুন আহি যাব কেলেণ্ডাৰ, মই তেতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিম। কিন্তু বৰ্তমান মই তোমালোকক এইটোহে ক'ব বিচাৰিছোঁ যে তোমালোকে SSC GDৰ লগততো লাগি থাকিবা, কিন্তু কথা হ'ল SSC GDৰ লগত লাগি থাকিলেইতো নহ'ব। SSC GD কাৰণ এতিয়াও আমাৰ ছেপ্টেম্বৰ মানে অক্টোবৰ নৱেম্বৰৰ ভিতৰতহে পোষ্টখিনি মানে কিমান আহে কি কথা বা এপ্লাই চলাৰ সম্ভাৱনা আছে। কিন্তু এই আমাৰ যিখিনি অসম চৰকাৰৰ চাকৰি, সেইখিনি মানে ছেপ্টেম্বৰতে আহি যাব লাগে। আৰু এতিয়া যিখিনি আমাৰ এইবাৰ 2022ৰ ভৰ্তিত মানে লাগি আছিল, তেওঁলোকৰ কাৰণে কাইলৈ খুব বেছি ভাল খবৰ যে এপইণ্টমেণ্ট লেটাৰ দি দিব। আৰু মই প্ৰায়ভাগ মোৰ ছাবস্ক্ৰাইবাৰৰ ষ্টেটাছতো মই পাইছোঁ বা তেওঁলোকে মই জানিব পাৰিছোঁ, মানে কি বহুতৰে ইমেইল আহি গৈছে আৰু তোমাৰ ফোন কল আহি গৈছে, এতিয়া কাইলৈ এপইণ্টমেণ্ট হৈ যাব 28 তাৰিখে। গতিকে মই এটাই ক'লোঁ, তেওঁলোকক বহুত বহুত শুভকামনা। তেওঁলোকে যাওক, ধুনীয়াকৈ জীৱনটো ৰক্ষা কৰি থাকক আৰু মানে কি ট্ৰেইনিংটো ধুনীয়াকৈ কমপ্লিট কৰি ধুনীয়াকৈ চাকৰিটো কৰক। তেওঁলোকৰো সমস্যা আছে বহুত, আমাৰ মিডল ক্লাছৰ, গতিকে আগবাঢ়ি যাওক, মই সেইটোৱে বিচাৰোঁ। কিন্তু আমি যিখিনিয়ে হোৱা নাই, হাৰ নেমানি আমিও কেনেকৈ আগবাঢ়ি যাব পাৰোঁ
তেওঁলোকৰ পথ আমিও কেনেকৈ ল'ব পাৰোঁ সেইখিনি আমি চেষ্টা কৰিব লাগে। আৰু মই তোমালোকক অসমৰ বিষয়েও কেনেকুৱা কিতাপ ধৰি লওক ফ'ল' কৰিব লাগে মই শীঘ্ৰেই মই ভিডিঅ' এটা ভাল আনিম। আৰু তোমালোকক মই এইটো কৈছোঁ শুনা, যে অসমৰ যিবিলাক আমাৰ এতিয়া কম্পিটিটিভ এক্সাম তাৰ কাৰণে কিন্তু আমি SSCতকৈও বেছিহে কষ্ট কৰিব লাগিব। কাৰণ কিয় অসমৰ কম্পিটিটিভ এক্সামত বেছি মানে কি হয় কম্পিটিশ্যনটো হোৱা দেখা যায়। গতিকে তোমালোকে নিশ্চয় গম পাইছা। আৰু মই এটা কথা কওঁ, SSC যিবোৰে যাবলৈ মন কৰিছা তেওঁলোকে দুটামান কথা এতিয়াৰ পৰা গুৰুত্ব দিয়া। মেইন কথা হ'ল মই সেইদিনাও কৈছোঁ যে কি আমাৰ স্পীড কম, খুব স্পীড কম। আমাৰ কম্পিউটাৰত কৰাই হওক, আমাৰ এনচাৰ শ্বীটত কৰাই হওক, আমাৰ খুব মানে স্পীড কম। যিটো আমি ঘৰত প্ৰেক্টিচ ছেটৰ ওপৰতহে মানে প্ৰেক্টিচ ছেটত আমি যেতিয়া যিমান ট্ৰাই কৰিম, যিমান প্ৰেক্টিচ কৰিম তেতিয়াহে আমাৰ স্পীডটো ইনক্ৰিজ হ'ব। গতিকে আমি এতিয়াৰ পৰা সেই কামখিনি কৰিব লাগিব, ইনক্ৰিজ কৰিব লাগিব। আৰু আমি চেষ্টাৰ অসাধ্য একো নাই বুলি কথাটো আছেই, হাৰ নেমানিবা। আৰু মই তোমালোকৰ লগত সদায় আছোঁ। আৰু ল'ৰা বুলিয়ে নহয় ছোৱালীখিনিও লাগি যোৱা, মই তোমালোকক একদম ফুল ছাপৰ্টত আছোঁ। আৰু নতুন নতুন তথ্য আহিলে মই জনাই দিম। এতিয়া বৰ্তমান দিল্লী পুলিচৰ কিছুমান কথা চলি আছে, তাৰ ওপৰতো মই দিম। MTS হওক, মানে আজিকালি জবৰ কোনো মানে হেৰি নাই, পঢ়া, এক্সাম দিয়া, চাকৰি লোৱা, কথাটো তেনেকুৱা। কিন্তু আমি কষ্ট কমকৈ কৰোঁ কাৰণে আমি চাকৰিটো ল'বলৈ সক্ষম নহওঁ। গতিকে মই আজি এইখিনি কথাই ক'লোঁ। আৰু মোৰ চেনেলত সদায় নতুন নতুন এটাকে হ'লেও মই জিকে দি আছোঁ, আৰু দুটাকে দি আছোঁ, মই যিমান পাৰোঁ দি আছোঁ। তাতো তোমালোকে এনচাৰবিলাক দি যাবা, তেনেকৈও তোমালোকৰ বহুত মনত থাকিব। আৰু মই কৈছোঁৱে যে জব এণ্ড ডিফেন্সৰ আমাৰ ফেমিলিটো যিমান ডাঙৰ হ'ব তিমানেই ভাল। গতিকে মই আজি এইখিনি তথ্য দিলোঁ। নতুন পষ্ট আহি আছে, খুব ভাল কথা। ইলেকশ্যন, আৰু বহুতে কৈ আছে যে ইলেকশ্যন আহি আছে। না, মই আগতে কৈছোঁ, আৰু 30,000 আহিব বুলিও মই আগতে কিন্তু কৈছিলোঁ। আৰু সেইদিনা আমাৰ থুনুক থানাককৈ শুনিব পাইছোঁ যে 30,000 আহিব বা তাৰ ওপৰত আহিব। গতিকে মই কৈছোঁৱে পষ্টক চাই লাভ নাই। কিন্তু ইলেকশ্যনৰ আগতে আহিব, জানুৱাৰীত 100%, জানুৱাৰী বা ফেব্ৰুৱাৰীৰ ভিতৰত 100% পৰীক্ষা হ'ব। তোমালোকে চাই থকা, ৰেডি হোৱা। আৰু এইবাৰ দৃঢ় প্ৰতিজ্ঞা লৈ আগবাঢ়ি যাবই লাগিব বুলি কথাটো তোমালোকে ভাবি চাকৰিটো মানে ল'ব পৰাকৈ পঢ়া। গতিকে মই আজি ইমানেই ক'লোঁ। আগলৈ চাই থাকিবা, লগতে মোৰ ইনষ্টাগ্ৰামৰ লিংক থাকিব, তোমালোকে শ্বেয়াৰ কৰিবা, ফ'ল' কৰিবা, লগতে লাইক কৰিবা। গতিকে আজি ভিডিঅ'টোত ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।